দেউশ্ৰী অঞ্চলত দাউশ্ৰী হাগ্ৰাম নামৰ পিকনিক স্পট উন্মোচন কৰিলে, কি ক'ব? হয়, দাউশ্ৰী হাগ্ৰাম নাঙৰ এই পিকনিক স্পটটো আজি অলপ আগতে আমি উদ্ঘাটন কৰিলোঁ। খুব ভাল ৰেছপন্স, আৰু ইয়াত দেখিছোঁ চবে ৰাইজে একেলগে মিলি পেলাই নতুন বছৰৰ আৰু প্ৰি খ্ৰীষ্টমাছৰ প্ৰাক মুহূৰ্তত আজি এইটো খুব ভাল এটা নেচাৰেল বিউটি দেউশ্ৰীৰ বহুত দিনৰ পৰাই আছে। আৰু মই শুনিছোঁ যে অলপ আগত আমাৰ DFO ডাঙৰীয়াই কৈ গ'ল যে আমাৰ বড়ো চিনেমা আলায়াৰণৰ শ্বুটিংটো ইয়াত হৈছিল বোলে। তাৰমানে এইটো এটা আমাৰ কাৰণে ঐতিহাসিক এটা স্পট বুলি ক'ব পাৰি। সেইকাৰণে মই ফিল কৰিছোঁ 1968 যিটো নেকি ফিল্ম প্ৰডাকশ্যনৰ সেই তেতিয়াৰ ফিল্ম যদি ইয়াত শ্বুটিং হৈছে, তো তেতিয়াই সেই সময়তে আমাৰ মানুহবিলাকে যে দেউশ্ৰীৰ বিউটিটো ধৰিব পাৰিছিলে। তো আমি সৌভাগ্য বুলি মই ভাবোঁ যে আজিৰ দিনত আমাৰ লোকেল যুৱসকলে একেলগ হৈ পেলাই দেউশ্ৰীৰ এই পিকনিক স্পটটো যে উদ্বোধনী কৰিছে বা তেখেতসকলে চিন্তা কৰিছে ইয়াত যে আমি টুৰিষ্ট বা আমাৰ আলহীবিলাকক আনি পেলাই কিছু এটা ভাল মুহূৰ্ত লৈ যাব পাৰিব, এইটো খুব ভাল পদক্ষেপ বুলি মই ভাবোঁ। আৰু মই ৰাইজক আহ্বান জনাওঁ, লগতে আমাৰ প্ৰশাসনকো মই আহ্বান জনাইছোঁ যাতে সকলোৱে ইয়াত নিজৰ বুলি ভাবি সহযোগ কৰিব লাগে। আৰু স্পেচিয়েলি আমাৰ ইয়াত আমাৰ মিডিয়া পাৰ্চনছ আৰু আমাৰ ফেমাছ আমাৰ ইউটিউবাৰসকল আছে, তেখেতসকলকো আহ্বান জনাইছোঁ যে আমাৰ দেউশ্ৰীৰ বিউটিটো আপোনালোকে খুব ধুনীয়াকৈ প্ৰদৰ্শন কৰিব লাগে। ঠিক তেনেকেই মই যাতে শান্তিপূৰ্ণভাৱে আগবাঢ়ি যায়। আমাৰ মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ এতিয়া চৰকাৰ BPF দলৰ চৰকাৰ আছে, BTCৰ চৰকাৰ। ইয়াত কোনো হুলস্থুলীয়া বা অশান্তিকৰ পৰিৱেশ কেতিয়াও আমি হ'ব নিদিওঁ। আমি শান্তি, প্ৰগতি আৰু একতাক আমি লক্ষ্য উদ্দেশ্য লৈ পেলাই মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আজি BTC অথবা বড়োলেণ্ড অঞ্চলটোক আমি শান্তিপূৰ্ণভাৱে আমি আগুৱাই লৈ যাব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।